সকলো ভালে আছে আজি পুনৰবাৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলো আজি মই ভাবিলো কাস্টাৰ্ড বনাও এপল কাস্টাৰ্ড আৰু ভিডিওটো কৰি আপোনালোক সকলোকে দেখুৱাম বুলি ভাবিলো এপল কাস্টাৰ্ড বনাবলৈ অতি সহজ খাবলৈও ভাল আৰু গৰমত খাবলৈ বহুত ভাল সেইবাবে মই আজি ভিডিওটো বনালো আহকচোন তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো আপোনালোকে চাই থাকিব এপল কাস্টাৰ্ড বনাবৰ বাবে মই লৈছো 2 চামুচ কাস্টাৰ্ড পাউডাৰ এবাটি গাখীৰ লৈছো এটা আপেল লৈছো কেটামান কিচমিচ লৈছো দুটা ইলাচি খুন্দি লৈছো আলমন্ড বাদাম কেটামান কাটি লৈছো আৰু এয়া 75 ml কাপটোত চেনি একাপ লৈছো এতিয়া মই গেছটো অন কৰি কেৰাহীখন উঠাই দিছো ইয়াতে গাখীৰ বাটি দি দিছো গাখীৰখিনি অলপমান গৰম কৰি লৈছো ভালদৰে লৰাই দিছো এতিয়া মই কাস্টাৰ্ড পাউডাৰখিনিত অলপমান ঠাণ্ডা গাখীৰ দি ভালদৰে মিক্স কৰি লম ঠাণ্ডা গাখীৰ দিলে ভালদৰে মিক্স হৈ যাব সেইবাবে মই এনেদৰে পাউডাৰখিনি মিলাই লৈছো মই 2 চামুচ কাস্টাৰ্ড পাউডাৰ দিছো এয়া পাউডাৰখিনি ভালদৰে মিলি গল ইয়াত গুটি গুটি উঠি থাকিব নালাগিব গুটি গুটি উঠি থাকিলে বেয়া হ'ব সেইবাবে ভালদৰে মিক্স কৰিব লাগিব এয়া গাখীৰখিনি অলপ গৰম হৈছে আপেলটো মই এনেদৰে টুকুৰা টুকুৰ কৰি লৈছো গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছো গাখীৰখিনি অলপ গৰম হৈছে সেইবাবে ইয়াতে মই কাস্টাৰ্ড পাউডাৰখিনি গাখীৰৰ লগত মিক্স কৰি থোৱা কাস্টাৰ্ড পাউডাৰখিনি দি দিছো ভালদৰে বাটিটো আউখালি দিছো এতিয়া এইখিনি মই খুব ঘনাই লৰাই থাকিব লাগিব অকণমান ৰৈ দিলে বেয়া হৈ যাব সেইবাবে একেৰাহে লৰাই থাকিব লাগিব ইয়াতে এতিয়া মই চেনি খিনিও দি দিছো গেছটো এতিয়া মই একেবাৰে সিমত ৰাখিছো আৰু খুন্দি থোৱা ইলাচি দুটাও দি দিছো এয়া কাস্টাৰ্ডখিনি ঘন হৈ আহিছে খুব কম সময়ৰ ভিতৰতে হৈ যায় কাস্টাৰ্ড বনাই কাস্টাৰ্ডখিনি ঘন হৈ আহিছে ইয়াতে এতিয়া মই কুটি লোৱা আলমন্ড বাদামখিনিও দি দিছো আৰু এয়া কিচমিচখিনিও দি দিছো ভালদৰে লৰাই দিছো এয়া কাস্টাৰ্ডখিনি ডাঠ হৈ আহিছে
আছে আপেলখিনি মই অলপ ঠাণ্ডা হ'লেহে দিম এইখিনি এতিয়া মই নমাই দিম আৰু অলপ সময় ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত মই ইয়াতে এপলখিনি দি দিম এয়া মোৰ কাষ্টাৰ্ডখিনি বনাই হৈ গ'ল এতিয়া মই গেছটো অফ কৰি থম আৰু ঠাণ্ডা হোৱাৰ পিছত মই ইয়াত আপেলখিনি দি দিম এয়া মই এতিয়া গেছটো অফ কৰি দিওঁ এয়া মোৰ কাষ্টাৰ্ডখিনি হৈ গ'ল এতিয়া মই ইয়াতে কাটি থোৱা আপেলখিনি দি দিছোঁ আৰু ভালদৰে মিলাই দিছোঁ এয়া চাওক এতিয়া মই এইখিনি দুটা চিচাৰ বাতি লৈ কাঢ়ি ল'ম এয়া চাওক কাষ্টাৰ্ডখিনি মই ইয়াতে এতিয়া পুনৰ আলমণ্ড বাদাম কেইটুকুৰামান কাটি দিছোঁ এনেদৰে মই সজাই দিছোঁ আপোনালোকে ইয়াত ড্ৰাই ফ্ৰুটছ নিজৰ ইচ্ছামতে দিব পাৰে এতিয়া মই এইখিনি এঘণ্টামান সময় ফ্ৰিজত ৰাখিম তাৰপিছত আমি পৰিৱেশন কৰিম এয়া প্ৰায় এঘণ্টা সময় ফ্ৰিজত ৰাখি কাষ্টাৰ্ডখিনি উলিয়াই আনিলোঁ এতিয়া এইখিনি মই পৰিৱেশন কৰিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পালে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ